হেল্ল' হেল্ল'। আজি যিহেতু আমাৰ নামঘৰত সভা ভাওনা পাতিছে, এতিয়া মই ওলাইছোঁ বুলি সবাহলৈ যাবলৈ। তাত যিহেতু দিহানামৰ এটা পাৰ্টি মাতিছে, তাকে চাওঁ বুলি ওলাইছোঁ আৰু। তেন্তে আপোনালোকো ব'লক, বাই বাই। মই দেখুৱাই যাম, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এয়া নামঘৰৰ ওচৰ পাইছোঁহি আৰু নামঘৰত সকলোৱে সেৱা লৈ আছে। চাহ খাবলৈ আহিলোঁ বা আৰু মই। এয়া ধেমাজিৰ কেন্দ্ৰীয় দিহানাম দলটি আহি আমাৰ মাজত উপস্থিত হ'লহি আৰু তেওঁলোকে এতিয়া দিহানাম গাব, চাওঁ আহক। এয়া মাজতে জলপানটো খাই ল'লোগৈ। এয়া প্ৰসাদ বিতৰণ কৰিছে। ফাইনেলি এতিয়া নামৰ পৰা আহিছোঁ দেই। বতৰ বেয়া কৰি আনিছোঁ, ৰাতি ভাওনা চাব লাগিব। দিনৰ সবাহৰ আহি অলপ ৰেষ্ট ল'লোঁ, এতিয়া আকৌ ৰাতি ভাওনালৈ বুলি ওলাইছোঁ। তেন্তে ব'লক, বাই বাই। নামঘৰ পাইছোঁহি দেই ভাওনা চাবলৈ।
মই মহাসংকটত পৰিছোঁ। মনত ৰাখিব, কদাপি নহ'ব নোৱাৰিছে। দ্বৈতপতি দেখিলে চব কথা হয় 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 সেইকাৰণে সেইটো হয় হয় ওলাই গ'ল। এতিয়া মানে ক'লো যে হয় মই দিলোঁ যে মানে আমি উচিত শিক্ষাটো ভাল দিম। যদি জীৱন মানুহ তেতিয়া কি হ'ব কি হ'ব মানে মোৰ যি হয় হ'ব, তোৰ নহ'লে হ'ল আৰু তোৰ বয়স আছে। আজি আমাৰ পৰম সৌভাগ্য দুজন গুৰু লভিৰ এইটো বৰ ভাল কথা নহয়, কিন্তু গুৰুৰ আদেশ নিশ্চয় পালন কৰাটোহে আচল ধৰ্ম আৰু কৰ্মলৈ হয়নে? নিশ্চয় মহামানী গুৰুজনাই হৰিভ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিছে। এইখন ৰাজ্যত দৈত্যপতি য'ত তাত হৰি নাম নহ'ব, একেবাৰে কথাটো নহ'ব। আৰু সেইকাৰণে আমাৰ দুজনক দৈত্যপতিয়ে কৈছে যিকোনো প্ৰতি সেই বামানৰ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ এইডোখৰ আশ্ৰমত দিহা দিছে, আৰু সেই দিহা তোমালোকে পালন কৰিব লাগিব হয়নে? এতিয়া তোমালোকে ধুনীয়াকে বহা বহা, তাৰপিছত তোমালোকে লিখা, তাৰপিছত লিখা যে য'ৰ পৰা আমি যিটো বিচাৰিছোঁ সেইটো লিখা নাই। হয় নাই লিখা। বেলেগ বেলেগ বহা 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 বেলেগ একেবাৰে লিখিলা। বামানৰ শাস্ত্ৰ বুজি পাইছা নে নাই? বোলে হিৰণ্য কশিপু আমাৰ একশৰ, কি লিখিছে? হিৰণ্য কশিপু আমাৰ একশৰ বা কি স্বৰ? একশৰ এইটো কনফিডেঞ্চৰ নে কি স্বৰ? এক স্বৰ নে? হিৰণ্য কশিপু আমাৰ ঈশ্বৰ। এক নম্বৰ ঈশ্বৰ। কি ভাল লিখিছে? লিখিছে? এইটো আছে, কৰিব কোৱা। হা? হৰি নাম। কি লিখিছে? ওপৰে ক'লে কোনে মাক গোটেই সোপা হৰি নাম। তুমি কি লিখিছা নিজেই কোৱাচোন। কি লিখিলা? সত্য সদায় জয় অবিনায়ক তৈকি শ্রী হরিনাম অন্ধর অমর্থ এই কি শিক্ষা দিলি প্রহ্লাদকে বল। আমি যি শিক্ষা দিছিলোঁ তাৰো বেলেগ ধৰণে ব্যৱস্থা কৰিলে। প্রহ্লাদ পিতা সত্য নাকি গুরুদূতনার কথা? সত্য পিতা গুৰুজনাৰ কথা সত্য, গুৰুজনাৰ কথা সত্য বুলিবলৈ বাধ্য নাই। নরা
ভাওনা শেষ হ'ল যিহেতু ঘৰলৈ যাবলৈ ওলাইছোঁ তেন্তে ইমানতে ভিডিঅ'টো সমাপ্তি কৰিছোঁ বাই